শিৱসাগৰবাসীৰ লগত মোৰ এটা খুব ঘনিষ্ঠতা আছিলে আৰু আমি হঠাৎ ট্ৰেন্সফাৰ আহিব লগা হ'ল। বহুত বছৰ থাকিলোঁ, প্ৰায় 25 বছৰ ৰানিং মোৰ শিৱসাগৰত। আৰু গ্ল'ৰিয়াছ পাব্লিক স্কুল দেখিছেনে? এইটো আমি ফাৰ্ষ্ট এখন স্কুল মঙলদৈ হয় আৰু ইহঁতৰ ফৰ্মখিনি অলৰেডি আমি ফিল আপ কৰিছোঁ। আজি এডমিশ্যনৰ কাৰণে যোৱা কথা আছে। এতিয়া আমি দুটা ল'ৰা ছোৱালী দুটাৰ কাৰণে ফৰ্মখিনি ফিল আপ কৰি লৈছোঁ। আমি মানে অফিচ মানে স্কুলৰ অফিচলৈ যাব পাৰিছোঁ। স্কুল মানে প্ৰিন্সিপালক লগ কৰিবৰ কাৰণে যাব আমি ৰেডি হৈছোঁ। এইখিনি ৰেডি কৰি লৈছোঁ ফৰ্মখিনি। হেল্ল' গাইজ, গুড মৰ্ণিং। আমি এতিয়া মঙলদৈত আছোঁ আৰু মঙলদৈ আমাৰ ল'ৰাকেইটা আমি এতিয়া যিহেতুকে ট্ৰেন্সফাৰ আহিম আৰু ইহঁতক মঙলদৈত স্কুলত এডমিশ্যন দিবলৈ লৈছোঁ আৰু আজি এডমিশ্যন দিবলৈ গৈ আছোঁ। ইহঁতো তাক এডমিশ্যন দিম। স্কুলখনৰ নাম মই যে ফৰ্মখিনি দেখুৱাইছোঁ সেইখন স্কুললৈ আহি আছোঁ। ভিতৰৰ স্কুলৰ এডমিশ্যনৰ সময়খিনিত মই হয়তো ভিডিঅ' নকৰিম, কাৰণ এইটো এটা বাকী ষ্টুডেণ্ট থাকিব। তথাপিও আহিছোঁ আমি গ্ল'ৰিয়াছ পাব্লিক স্কুল মঙলদৈ কৰিম চকত আছে, তালৈ আহিছোঁ। ইহঁতক এডমিশ্যন দিম আৰু বিহুৰ পিছতে আমি ট্ৰেন্সফাৰ আহিম যিহেতুকে। সেইটো কাৰণে মই ফৰ্মখিনি ফিল আপ কৰি এতিয়া স্কুললৈ ওলাই আহিছোঁ। যা হওক, আশীৰ্বাদ কৰিব আপোনালোকে। মই ব্লগটো বনোৱাৰ অৰ্থটো এইটোৱেই যে শিৱসাগৰবাসীৰ লগত মোৰ এটা খুব ঘনিষ্ঠতা আছিলে আৰু আমি হঠাৎ ট্ৰেন্সফাৰ আহিব লগা হ'ল। বহুত বছৰ থাকিলোঁ, প্ৰায় 25 বছৰ ৰানিং মোৰ শিৱসাগৰত আৰু এতিয়া মোৰ মঙলদৈ ট্ৰেন্সফাৰ হৈছে আৰু সেইকাৰণে ইহঁতক এডমিশ্যনটো আহিছোঁ এডমিশ্যনটো দিবৰ কাৰণে। এডমিশ্যনটো দি বিহুৰ পিছতেই মই লিষ্ট লৈ আহিম, সেইটো কাৰণে ব্লগটো বনালোঁ। যা হওক, আশীৰ্বাদ কৰিব। আপোনালোকৰ মাজত আছিলোঁ আৰু এতিয়া বিহুৰ পিছৰ পৰা হয়তো আপোনালোকক মাজত নাথাকিম। অন্তৰৰ পৰা সদায় আপোনালোকক লগ পাই থাকিম। অন্তৰৰ পৰা সদায় আপোনালোকৰ প্ৰতি যি ভক্তিভাৱ, যি মৰম চেনেহ পাইছিলোঁ, সেইটো কেতিয়াও পাহৰি নাযাওঁ শিৱসাগৰবাসীৰ পৰা। বেয়া লাগিছে, উপায় নাই। তথাপিও আমি চাকৰিৰ ক্ষেত্ৰত আহিবই লাগিব, যাবই লাগিব। সেইকাৰণে ব্লগটো বনালোঁ। বাকী মই সিহঁতৰ কিতাপ চিতাপ লোৱাৰ পিছত অকণমান সেইখিনি আপোনালোকক অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। পুনৰ পৰা কৈছোঁ, আশীৰ্বাদ কৰিব ল'ৰা ছোৱালীহালক, যাতে ইহঁতৰ ভৱিষ্যতটো মংগল হয়। ইহঁতৰ এডমিশ্যন হৈ গ'ল আৰু এতিয়া স্কুলৰ পৰা কিতাপখিনি আনিলোঁ। কৈছিলোঁ আপোনালোকক কৈছিলোঁ গ্ল'ৰিয়াছ পাব্লিক স্কুল মঙলদৈত আছে। এইটো কৰিম চকত আছে, মানে টাউনত আছে। কিতাপখিনি অনা হ'ল। ইহঁতৰ এইটো টাইটো স্কুলৰ যিটো টাই আছে, এইটো চেৰী কালাৰ আৰু বেল, এইটো বেল এইটো স্কুলৰ বেজটো। এইটো টিচাৰ হ'ব, এইটো টিচাৰ আমাৰ ছোৱালী আৰু এইটো ল'ৰাৰ এইখিনি ল'ৰাৰো একেই। ট্ৰাই, বেল আৰু পেজ, স্কুলৰ কিতাপ। যা হওক, আপোনালোকক অকণমান শ্বেয়াৰ কৰিলোঁ, কাৰণ আমি ইয়াৰ পৰা যাম যিহেতুকে। অলৰেডি এডমিশ্যন ইহঁতৰ হৈ গ'ল আৰু আনিলোঁ। এইটো বহুত দিনৰ এটা মানে স্কুল যাম, স্কুলত এডমিশ্যন দিম, আমি ট্ৰেন্সফাৰ যাম, বহুত দিনৰ পৰাই কৈ আছিলোঁ আৰু ফাইনেলি মোৰ অৰ্ডাৰটো আহিলে আৰু এইখিনি কৰিলোঁ আৰু স্কুলৰ এডমিশ্যন আজি হৈ গ'ল। তাৰপিছত বিহুৰ পিছৰ পৰা আমি ইয়াৰ পৰা শিৱসাগৰৰ পৰা
কমপ্লিটলি শিৱসাগৰৰ পৰা ট্ৰেন্সফাৰ লৈ মই গুচি আহিম আৰু সিহঁতো আহিব আৰু বিহুৰ পিছৰ পৰা স্কুলত ক্লাছ হ'ব। ক্লাছ ষ্টাৰ্ট হ'লে ইহঁতে তাত গৈ ক্লাছ কৰিব। নাজিৰালৈ যোৱাৰ পিছত গুৰুকুল স্কুল যাম। তাত গৈ আমি তাৰ পৰা বিদায় ল'ব লাগিব, যিহেতুকে স্কুলৰ টিচাৰসকলে সৰুৰে পৰা যিখিনি টিচাৰ পাইছিলে টিচাৰসকলৰ আশীৰ্বাদ ল'ব লাগিব। সেইটো কাৰণে এদিন আমি গুৰুকুল যাম, নাজিৰা গুৰুকুল। আজিলৈ আপোনালোকক এডমিশ্যন কৰিলোঁ, নাজিৰাৰ পৰা আহি মঙলদৈত এডমিশ্যন কৰিলোঁ আৰু সেইটোকে আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আকৌ কৈছোঁ, আশীৰ্বাদ কৰিব ল'ৰা ছোৱালীহালৰ কাৰণে। আপোনালোকৰ নতুন স্কুল, নতুন পৰিৱেশ পাব। তাত গৈ যাতে ধুনীয়াছে খাপ খাই আৰু নিজকে ভাল মানুহ কৰিব পাৰে, সেইটো কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা থাকিল। ধন্যবাদ।